নমস্কাৰ বন্ধুসকল, মই হামিদ টেকন'লজি আজি বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ সন্মুখত। বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন খবৰ। বন্ধুসকল, আপোনালোকে কি কৰিব, আপুনি কি বিচাৰে নেকি যে আপোনাৰ বন্ধুৱে আপোনাক বা আপুনি আপোনাৰ বন্ধুক মোবাইলৰ দ্বাৰা জ্বালা যন্ত্ৰণা কৰক? বন্ধুসকল, আপোনালোকে খোজে নেকি যে আপোনালোকৰ যিকোনো মানুহক আপুনি জ্বালা যন্ত্ৰণা কৰক? চ' বন্ধুসকল, আপোনালোকে সেইটো কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, মোৰ দৰে চিম্পল ইয়াত গুগলটো অপেন কৰি লওক। অপেন কৰাৰ পিছত বন্ধুসকল, আপোনালোকে ইয়াত চিম্পল লিখিব SMS বম্বাৰ। বন্ধুসকল, চিম্পল মই এটি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা এটা নতুন ইণ্টাৰফেচ খুলিব। বন্ধুসকল, এনেকুৱা ইণ্টাৰফেচ খোলাৰ পিছত আপুনি কি কৰিব, চিম্পল বেষ্ট অনলাইন SMS বম্বাৰ টুল 2020 মাই টুলছ টাউন ওপৰতে আছে। বন্ধুসকল, আপোনালোকে চিম্পল ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আৰু এটা নতুন ইণ্টাৰফেচ খুলিব। বন্ধুসকল, মোৰ নেটৱৰ্কৰ অলপ প্ৰব্লেম আছে, গতিকে অলপ শ্ল' হৈ আছে। হয়, এনেকুৱা এটা ইণ্টাৰফেচ খোলাৰ পিছত চিম্পলি ইয়াত দেখা পাব আপোনালোকে অপেন SMS বম্বাৰ। চ' আপোনালোকে ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। অহাৰ পিছত আপুনি কি কৰিব, ইয়াত আপোনাৰ ফ্ৰেণ্ডছৰ নাম্বাৰটো দি দিব। চাওক বন্ধুসকল, মই মোৰ ফ্ৰেণ্ডছৰ এটা নাম্বাৰ, ঠিক আছে, মই নিদিওঁ। আপুনি ইয়াত এটা ফ্ৰেণ্ডছৰ নাম্বাৰ দি দিব। দিয়াৰ পিছত ইয়াত নাম্বাৰ অফ SMS, অৰ্থাৎ বুজি পোৱা নাই আপুনি, অৰ্থাৎ আপুনি ইয়াত কেইটা SMS দিব খুজিছে তাৰ মোবাইলত। ধৰি লওক বন্ধুসকল, আপুনি 200 SMS দিব খুজিছে, মই 200 দিলোঁ। দিয়াৰ পিছত বন্ধুসকল, ইয়াত চাওক ফাৰ্ষ্ট লিখা হৈ আছে, আপুনি চিম্পলি ফাৰ্ষ্টত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ষ্টাৰ্ট মাৰি দিয়ক। বন্ধুসকল, তাৰ মোবাইলত মেছেজ গৈ থাকিব। আৰু মেছেজকেইটা যে যাব বন্ধুসকল, আপোনাৰ নাম্বাৰ দি যোৱা নহ'ব। মেছেজকেইটা উল্টা পুল্টা নাম্বাৰত মেছেজ যাব, আপোনাৰ নাম্বাৰ দি মেছেজবিলাক নাযাব। চ' আপুনি আপোনাৰ নাম্বাৰটো লুকাই ৰাখি কেনেকৈ আপোনাৰ বন্ধুক জ্বালা যন্ত্ৰণা কৰিব পাৰিব, তাৰ এটা চিম্পল উপায়। চ' বন্ধুসকল, আশা কৰোঁ ভালদৰে বুজিব পাইছে। বন্ধুসকল, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে আপোনালোকে কি কৰিব, মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি তাৰ ওচৰত থকা বেল আইকনটো ক্লিক কৰি অল বটন প্ৰেছ কৰি দিব, যাতে মই ভিডিঅ'খিনি দিয়াৰ প্ৰথমতে আপোনাৰ ওচৰত যায়, আপোনাৰ তাত ন'টিফিকেশ্যন যায় আৰু আপুনি মোৰ ভিডিঅ'টো চাব পাৰে। ধন্যবাদ।